সঁচাকৈ ভাল গাইছেনে ছাৰ? আপুনি যদি ভাল বুলি কৈছে তাইক ভালকৈ গোৱাব লাগিব। যা যা মোৰ প্ৰেমৰ এনিমি, তইতো নাজান এই 2-in-1 প্ৰিয় আজি কাক ক'ত ফালে। এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিম নে? তই ঠিকে আছনে? একো নহয়, একো নহয়। চালা হাৰ্ট থ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি? মা, এই যোনটো ৰাগিনী, মই তাক ঠিক কৰিছোঁ, তাই আমাৰ লগত থাকিব। আৰু তাই আহিলে তোমাৰ কোনো টেনশ্যন নাই, চব বেমাৰ ভাল হৈ যাব। এওঁ মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। আপোনাৰ ঘৰৰহে বোৱাৰী হ'ব নোৱাৰে, মোৰ পত্নী হ'ব পাৰেতো। চব ঠিক হৈ গৈছে, অকল মন্দিৰ যাবলৈহে বাকী আছে। কি কমা? মনত পেলাই দিবলৈ তুমি আছা নহয়। আমাৰ ফালেও অলপ চাব, মনত পেলাই দিবলৈ আমিও আছো নহয়। কোনবে? ঐ, মনে মনে চাক, পেক পেকাই নাথাকিবি। হ'ব দিয়া। কি হৈছে তোৰ? অৰিন্দম! Hey! অৰিন্দম, 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 প্লিজ হ'ব, ব'লা ব'লা না। এই ৰবা, চাই ল'ম তহঁতক মই। প্লিজ ব'লা। এইমাত্ৰ আৰক্ষীয়ে জনোৱা মতে ৰাজেশ আগৰৱালাক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ'ল। অৱশ্যে এতিয়াও তাৰ মৃত্যুৰ কাৰণ আমি নিশ্চিত ৰূপে জানিব পৰা নাই। কিন্তু তাৰ মৰিল কেনেকৈ? গাত যদি গুলি লগা নাই, কি কাৰণত মৰিব পাৰে? কনফাৰ্ম একো হোৱা নাই ছাৰ, কিন্তু চ'ৰ্চে কোৱা মতে কিডনেপাৰে তাক অক্সিজেন মাস্কসহ উঠাই লৈ আহিছে। উঠাই লৈ আহিছে? মৰ্ণিং। আৰু হয়তো পুলিচ অহাৰ আগে আগে মাস্কটো খুলি দিছে। দুই নম্বৰ বেপাৰী আছিলতো ছাৰ। কাৰ লগত বা কি শত্ৰুতা আছিল কোনে জানে। আৰু এই 4 নম্বৰ কিডনেপাৰজন ক'ত গ'ল? ইয়াতে ক'ৰবাত লুকাই আছে ছাৰ। আকৌ এনকাউণ্টাৰ আৰম্ভ হ'ব পাৰে, সেইকাৰণে ৱেইট কৰি আছো। সাৱধানে থাকিবা, টেক কেয়াৰ। মোৰ একো নহয় ছাৰ, এনেকুৱা ৰিপৰ্টিং বহুত কৰিছো। অৰিন্দম! ভাল গাইছেনে ছাৰ? আপুনি যদি ভাল বুলি কৈছে তাইক ভালকৈ গোৱাব লাগিব। সময়ক মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। চব প্ৰকাৰ
চব বেপাৰী আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয়